বাহ আজি দৰে খোলা বাইপাক মায়া কৰোঁ পুৰা ভাঙলৈ ঘূৰি আছে মাথাটো অলপ ওপৰ মই কথাটো কওঁ নিচা হৈছে নিচা বিস্কুটে এখন ভাঙৰ গুটি Hey guys, good evening. To February mar 26 তাৰিখ মানে মহাশিৱৰাত্ৰি পূজাৰ মোৰ ফালৰ পৰা শিৱৰাত্ৰি পূজা বহুত শুভেচ্ছা জনালো তো ভিৰটো মানে ইতাৰ পৰা পুৰা আপোনালোকে মানে পুৰা আৰম্ভৰ পৰা তো এনেকৈ ৰাতিপুৱা গাছা ধুই পুৰা মহাদেৱক চিম দি ওলাই দিলো যাতে পবিত্ৰ দিনটো ভালক ভালে যায় এই পাই গ'লো আমাৰ শিৱৰাত্ৰি কৰা গন্তব্যস্থান আৰু ইয়াতে আমাৰ শিৱৰাত্ৰি পূজাখন প্ৰত্যেক বছৰে কৰে আৰু এই যোনখন শিৱৰাত্ৰি পূজা কৰা হয় আমাৰ ইয়াতে এই পূজাত মানে কোনো ধৰণৰ মানে বেলেগ মানে সহায় কৰিব নাই এই পূজাখন মানে আমাৰ যোনখিনি মানে গাঁৱৰ ল'ৰাসকল আছে ল'ৰা ঘৰৰ কিবা এটা হৈ দিয়ক মানে অলপমান কথা কোৱাতে প্ৰব্লেম হৈ দিয়ক মানে যিটো কথা অলপ স্পীডত কওঁ না কথা অলপ স্পীডত কৰি অলপমান প্ৰব্লেম হয় তাৰ কাৰণে আকৌ দোষ ধৰি নাথাকিব তো এতিয়া অলপমান মানে পুৱা মই সোনকালে দিছোঁ কাৰণ অলপমান কাম চামখিনি আছে না যিটো আমি পূজন কৰোঁ তো এতিয়া কাম চাম কৰিব লাগে আৰু পূজা পুৰা খাব লাগে আৰু ফাৰ্ষ্ট কাম আমি গছটো অলপ ডেকৰেশ্যন কৰি আছোঁ এই ফুল চুলখিনি মানে কালি লাগিছিলে যোনটো ফুল আছে এলা ফুল নাচা কি মজা ফুল ড্ৰেছযোৰ মজা লাগছিল তোৰ কেনা শুনা ৰান্ধনী কৰ্মশালা ৰান্ধনী ঘৰ দে আৰু কেনাই কি খাই আছা কাজু বাদাম খৰাই নাচাকা খিচাৰি আমাৰ হৈছে এইফালে কেইটালা খিচাৰি বনা যাব খিচাৰি কেইটালা বনা যাব 5টা লাগবই না মানুহ যুদ্ধ বেলেগ বিলাহী তক আৰু কি পায়স নেকি বা পায়স মই লাইট ডাঙৰ দিয়াৰ নামটো কৰোঁ বঢ়িয়া পুৰা অলপ পাই না পায়সটো আৰু এইফালে আইতাহঁতে আমাৰ এলা 5 কাটি আছে বঢ়িয়া আৰু আলু চালু ইয়াতে কাটা যাইছে আৰু মানে বনি আছে বঢ়িয়াকৈ আৰু তোমাৰ এইফালে ভৰাৰ ঘৰত কোনি আছে বা খানা বস্তু নহয় এই এলা অধিকাৰ আছে মোক কোৱা কোনি আহি ভৰাৰ তোমাবা ভৰাৰ কাৰণ চাং গুচক মেজৰ আপুনি অগ্নিকালা মই এটা কৰে মোক চহি লৈ আহিছোঁ মই মেইন মাজত তাৰ পাই ভৰাৰ ঘৰত কি পোৱা যায় এতিয়া কওক ভাং চাং বজাব নাই ভাং ঘোটা ভাং আৰু ঘোটাটো বনাই নাই বনাবই লাগিব ভাংটো বজাব তে ভাংটো পোৱা যাব কিন্তু বঢ়িয়া জায়গা আছে এ ৰ'ব এয়া শিৱৰাত্ৰি পূজাৰ দিনা মানুহে হাতত ভাঙৰ চিলিম লৈ ঘূৰি থাকিব লাগে কিন্তু আমাৰ এই মহান পণ্ডিতজনক চাওকচোন আজি চিলিম ল'ব লাগে হাতত দি চলি ল'ব ধৰিছি ভাই ৰিহাৰ্চেল কৰিছে নেকি আৰু মানে আমাৰ যিটো মন্দিৰ আছে মানে এটা মহান মানে সেই আছে সেইটো মই দেখি দিছোঁ মানে এটা চিলিম সেইটো নিজে অলে সেৱা চেৱা কৰি আছে আৰু মই দেখি দিছোঁ অলপ দেৰিকৈ আৰু এই যোনটো চিলিম এইটো শিৱ বাবাক দিয়া হয় না চিলিমটো এইটো চিলিম এই তোমাৰ শিৱ বাবাই খাব বঢ়িয়াকৈ দাই আছে আৰু এই চিলিমটো নিজে মাটিত ওলাই আহিছে এই ই কৈছে এই সি গেল আৰু উৎকৰণ চুৰণ চাব পাৰে এনে হৈছে চিলিমটো মাটিত ওলাই আনা গৈছোঁ তই ফেৰ আমাৰ ৰাতিন ভাবি পেলাই মানে ভিডিঅ' নকলে মাতি ভিডিঅ' কৰিব মাতছি উঠছি না ভিডিঅ'ত দে বঢ়িয়া ফটো চব মাৰি দিছে এ বঢ়িয়া বেলেগ খাংবা নাকাপ চাহ খাম বুলি ভাবিলোঁ তাতো বিস্কুটত ভাঙৰ গুটি মানে আজি শিৱৰাত্ৰিৰ কাৰণে চব বাবা কৰি দিছে নেকি বিস্কুটে এখন ভাঙৰ গুটি মানে ভিডিঅ' মাতিছে মই প্ৰসাদটো আমি ততে বঢ়িয়াকৈ নাম চামখিনি চলি আছে আৰু আমাৰ খাদ্য যোনটো ভোগ-চোগখিনি ইয়াতে দি আছে ভোগ-চোগ দিছে কেনাই এটা খালাকে চা মেচ লৈ আছে নাচাঙা চাওঁ বা আজি দৰে খোলা বাইপাক মায়া কৰোঁ পুৰা ভাঙলৈ ঘূৰি আছে ইয়াতে নিয়াজুতি ভাই আমাৰ বঢ়িয়াকৈ দিছোঁ আমাক তো আমাৰ বঢ়িয়াকৈ আহি গ'ল খিচাৰি পিনি দে লাষ্টৰ পৰা নাংগে দেই ভাই বিলাতেও বঢ়িয়া খাই ল'ব লাগে পায়স বঢ়িয়াকৈ পায়স দি যায় অলপ পইচা কোনাৰ মালিক আপুনি নেকি আনে ৰে হা তোৰ অলপ মাথাটো অলপ ওপৰ মই কথাটো কওঁ নিচা হৈছে নিচা মেইন কথা নিচা হৈছে পুৰা ভাগ পাইছে ভোগ চোগ খালে আপুনি ভোগ নাই মই লগা নাছিল পানীক বাহিৰে মানে এই ভোগটো মৰিব ৰাতি কাৰণে লগা নাছিল খোৱাই আৰু খিচাৰি আলু এতিয়া ঘৰত যাওঁ ৰাতি নাগৰা নাম চাব লাগিব নাকি যাই কৈ আন্ধাৰ ওলাই আহিছোঁ আৰু লাইট চাইট কিনি দাগিছি না মজাকৈ ৰাতি মজা লগা হ'ব আৰু তোমাৰ এতিয়া চৈকাল সন্ধিয়া বঢ়িয়া ঘৰত যাই চুৱেটাৰ কৰি বঢ়িয়া মাৰিলোঁ তো আহিছে নাগৰা নাম কিন্তু বঢ়িয়াকৈ এবাৰ সম্বৰণ হৈ গ'ল গুটা চুটা আনি বনাই হ'লে এক থালি গুঠা হিউজ লেভেল গুঠা হ'ব মানুহ বহুত না নাম চাম নাগৰা নামো আছে ভাং নাচা হিউজ লেভেলৰ ভাং এনে ভাং দিলে ভাই পেল হৈ থাকিব লাগিব একদম
নাচাকা ভাং ইলাচি চিলাচি গোটাই আছে কাম দি পুৰা ৰাতিলৈ ফুটাই ৰাখিব লাগিব এগুলো গাখীৰ 50 লিটাৰ গাখীৰে আছে তল সম্বোধনা অনুষ্ঠান আমাৰ আয়োজন কৰা হৈছে বলে মুংচৰ সম্বোধন জনাব নাম নাগাৰ নামৰ মানুহবিলাক সম্বোধনা জনাবলৈ ওলাইছো চন্দন মেধিয়ে চুমখিনি করে পূজা জয়ন্তী এখানে হতে দেব বড়ি এখানে পূজা জয়ন্তী হবো আমার গণেশ জি হি বড় পূজা জয়ন্তী করব মজার এখানে পূজা জয়ন্তী করবে নাগরার নাম চলিস তোর মা সুগাত পূজা করে পূজা তোর মানুষ নি গতে আই পালাকে আস্তে আস্তে হই আছে মানুষ বিয়া কথা নিছে আমার ফুটাই ফুটান্তি মই গলা নিয়া এক খালি ফুটা খাব কুনিয়া কুনি কে বেয়ার মতে আধা ঘন্টা হলি হয়ে যাব ফুটান্তি রে দিই যাব তো গোটা হবা লাগে বস্তু দিতে খাই বেশি লাগে তেরা বড় নাম সাম চলিছে মজা লুক মানে বাইরে তোরা বেশি ভালো লাগে মন্দির গেলা তন গেট মজা আর রুখনাতে বাইরের লুক একটু খাবে রুখিছো এই তিতের বড়াই মেন শিবরাত্রির মেন হিসার ফুটা ভাই দুটার উঠা লৈছা তোর উঠা লৈছা নাকি দিবা পুরা কফি আনিছে কেন প্রধান পূজা এখানে চলিছে আমার এফালে কি পূজাত কিমান কি বস্তু লাগে না চাকা বস্তু ফুল হয়ে গেছে একদম কি আয় ভাই হ্যাঁ চলি উঠা চাম চকুরটা উঠা দিকে নাইছি কেন ফটো নাইছি ফটো দিবা লাগে নিব থাকে এই বঢ়িয়া পূজা আৰম্ভ বা বৈদ্য দিছে ইবারে কিন্তু ও তো আরো লাগে নাকি এ চলি লো 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 যিমান লাগে এভেলেবল খুঁটা আমাৰ ইয়াত পুৰা খুঁটা কিন্তু বৈদ্য হৈছে যে মজা দুটা করে তোষা দুগু হাংটো খাইছে দুটামো খাই আছে অস্তায় নন্দ পাচাৰি পানাই লাষ্টত জন্মৰ তাৰ এক গিলাচ খুটাই গেলা তোত মানে খাই ডাং দেৰ যায় যা ঘৰ কোজাং আৰু বৰা খাই ডাং এই গিলাচ পুৰা মেইন খুটা মানে মন্দিৰত আগবঢ়া একদম কি অমৃত দিছে আর কি কম এই পয়সা দিল কিমান আগবতি যে দুই গিলাচ মানে দিছে এটোর বেলেগ শক্ত হয়েছে একদম প্রায় বনেছি আর তোমার মনে